हेलो फ्रेंड्स मैं कृष्णा आपलोके चाই আছে मोर यूट्यूब चैनल कृष्णा गुरु। तो बंधुসকল আজি আমি আলোচনা কৰিম ভোটাৰ আইডিৰ ওপৰত। তো যিসকলৰ ভোটাৰ আইডি ভুল হৈ আছে কাৰেকশ্যন কৰিব পৰা নাই তো তেওঁলোকৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট ভিডিও, কাৰণ ইয়াত অতি সহজেই অনলাইনত কেনেকৈ ভোটাৰ আইডি কাৰেকশ্যন কৰিব পৰা যায় সকলো স্টেপ বাই স্টেপ মই বুজাই দিছোঁ। তো স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাওক, সকলো বুজি পাব। আপোনালোকে ভোটাৰ আইডি কাৰেকশ্যন কৰাৰ আগতে প্ৰথমে কেইটামান ডকুমেন্টস আপোনালোকে যোগাৰ কৰি ৰাখিব লাগিব। তাৰ ভিতৰত আধাৰ কাৰ্ড, বাৰ্থ সাৰ্টিফিকেট, মাৰ্কশ্বিট, ক্লাছ 10, 8 বা 5 যিকোনো এটা ক্লাছৰ, ইণ্ডিয়ান পাছপোৰ্ট, পেন কাৰ্ড, ড্ৰাইভিং লাইসেন্স আৰু বাপটিজম সাৰ্টিফিকেট। এইকেইটা ডকুমেন্টৰ ভিতৰত যিকোনো এটা ডকুমেন্ট হ'লে হ'ল। আৰু এই ডকুমেন্টটো আপোনালোকৰ 2 MBৰ ভিতৰতে হ'ব লাগে। ম্যাক্সিমাম সাইজ 2 MB হ'ব লাগে। যদি ইয়াতকৈ ওপৰত আছে তো সাইজটো আপোনালোকে কমাই লৈ ৰেডি কৰি ৰাখক। এইকেইটা ডকুমেন্টস আপোনালোকে আপলোড কৰিব লাগিব। তো বন্ধুসকল যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰক আৰু বেল আইকন প্ৰেছ কৰক যাতে মোৰ ভাল ভাল টেকনিক্যাল ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো পোনপ্ৰথমে নিজৰ মোবাইলত প্লে ষ্ট'ৰ ওপেন কৰক। প্লে ষ্ট'ৰ ওপেন কৰি সাৰ্চ বাৰত টাইপ কৰক ভোটাৰ হেল্পলাইন বুলি। ভোটাৰ হেল্পলাইন সাৰ্চ কৰাৰ পিছত এইটো এপ্লিকেশ্যন ডাউনলোড কৰক। ইনষ্টলিং হোৱাৰ পিছত ওপেন কৰক। ওপেন কৰাৰ পিছত ইয়াতে চেক মাৰ্কত ক্লিক কৰি নেক্সট কৰি দিয়ক। ইয়াতে আপোনালোকে যদি লগইন কৰিব বিচাৰে লগইন হ'ব পাৰে আৰু লগইন নোহোৱাকেও আপোনালোকে ভোটাৰ আইডি কাৰেকশ্যন কৰিব পাৰিব। লগইন নোহোৱাকৈ কৰিব খুজিলে স্কিপ লগইন কৰি দিয়ক। ইয়াতে ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰক। ইয়াতে কাৰেকশ্যন ফৰ্ম নম্বৰ 8ত ক্লিক কৰক। ইয়াতে আপোনাৰ নাম টাইপ কৰি ওকে কৰি দিয়ক। ইয়াতে লেটছ ষ্টাৰ্টত ক্লিক কৰক। ইয়াতে নিজৰ মোবাইল নম্বৰ টাইপ কৰি সেন্ড OTP ক্লিক কৰি দিয়ক। আপোনাৰ মোবাইলত এটা OTP আহিব, OTP ফিল কৰি ভেৰিফাই ক্লিক কৰি দিয়ক। ইয়াতে আপোনাৰ লগত যদি ভোটাৰ আইডি নাম্বাৰ আছে ইয়েছ কৰি দিয়ক, নাথাকিলে নো কৰি দিব। আৰু নো কৰি দিয়াৰ লগে লগে নিজৰ ডিটেইলছখিনি ফিল কৰিব লাগিব। তো মোৰ আছে যিহেতু মই ইয়েছ কৰি দিছোঁ। ইয়েছ কৰি নেক্সট কৰি দিয়ক। ইয়াতে ভোটাৰ আইডি নাম্বাৰ টাইপ কৰি ফেটছ ডিটেইলছত ক্লিক কৰক আৰু তলত প্ৰচিডত ক্লিক কৰি দিয়ক। ইয়াতে আপোনাৰ ডিটেইলছ আহিব। ইয়াতে যিকেইটা ভুল হৈ আছে এইবিলাক চাই লওক আৰু নেক্সট কৰি দিয়ক। তো যিকেইটা ভুল হৈ আছে আপোনালোকে ইয়াতে চেক মাৰ্কত যিকোনো 3টাহে কাৰেকশ্যন কৰিব পাৰিব। তো 3টা যিকোনো চেক মাৰ্কত ক্লিক কৰি নেক্সট কৰি দিয়ক। ইয়াতে আপোনাৰ শুদ্ধকৈ নিজৰ নাম ফিল কৰক। নেম ফিল কৰাৰ লগে লগে তলত অসমীয়াত মানে নিজৰ লেংগুৱেজত আহি যাব। তো ইয়াতে ছেকেণ্ড নামটো ফিল কৰি আকৌ অসমীয়াত আহিছে। ইয়াতে ডেট অফ বাৰ্থ ফিল কৰক। তো ইয়াতে ৰিলেটিভৰ নাম ফিল কৰক। ইয়াতে অসমীয়াত আহি যাব। পিছত লাষ্ট নামটো ফিল কৰি ইয়াতে আপোনাৰ শুদ্ধ নাম থকা যিকোনো ডকুমেণ্টছ এটা ফিল কৰিব লাগিব, মানে আপলোড কৰিব লাগিব। তো কেমেৰা আইকনত ক্লিক কৰক, এলাউ কৰি দিয়ক। ইয়াতে গেলাৰীত গৈ নিজৰ ডকুমেণ্টছটো বাছি লওক। মই পেন কাৰ্ড বাছিছোঁ, এইটো ক্ৰপ কৰি দিয়ক। ইয়াতে তলত চাওক ডেট অফ বাৰ্থৰ কাৰণে যিকোনো এটা ডকুমেণ্টছ আপুনি বাছি ল'ব লাগিব। টাইপ অফ ডকুমেণ্টছত ক্লিক কৰি দিয়ক। ইয়াতে আপোনাৰ ডকুমেণ্টছটো বাছি লওক। মই পেন কাৰ্ড বাছি লৈছোঁ। তলত স্ক্ৰল কৰি যাওক। স্ক্ৰল কৰি তলত যোৱাৰ পিছত আপলোডত ক্লিক কৰি দিয়ক। ইয়াতে গেলাৰীত গৈ আপোনাৰ ডকুমেণ্টছটো বাছি লওক আৰু ক্ৰপ কৰি দিয়ক। ছেটিং হৈছে। ইয়াতে নেক্সটত ক্লিক কৰক। ইয়াতে নিজৰ নাম ফিল কৰক আৰু তলত প্লেচ ক্লিক কৰক। নিজৰ প্লেচ ফিল কৰাৰ পিছত ডান কৰি দিয়ক। ইয়াতে আপোনাৰ কাৰেকশ্যন ডিটেইলছ আহিছে। যদি ভুল আছে তেতিয়াহ'লে আকৌ বেক গৈ কাৰেকশ্যন কৰক। শুদ্ধ থাকিলে কনফাৰ্ম কৰি দিয়ক। ইয়াতে আপোনাৰ এপ্লিকেশ্যন ছাবমিট হৈ গৈছে। তো স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়ক। ইয়াতে আপোনাৰ ৰেফাৰেন্স ID আছে। এই ৰেফাৰেন্স ID দি আপুনি ট্ৰেক কৰিব পাৰিব। তো ট্ৰেক কেনেকৈ কৰে মই দেখুৱাই দিছোঁ। এতিয়া বেক যাওক। বেক গৈ
ইয়াতে 3 ডটত ক্লিক কৰক ইয়াতে ষ্টেটাস অফ এপ্লিকেশনত ক্লিক কৰক ইয়াতে আপোনাৰ স্ক্ৰিনশ্বট মাৰি ৰাখা ৰেফাৰেন্স আইডিটো ফিল কৰক আৰু ট্ৰেক ষ্টেটাসত ক্লিক কৰি দিয়ক ইয়াতে চাওক আপোনালোকৰ সাবমিট হৈ গৈছে তাৰপিছত বিএলও এপইন্টেড হ'ব তাৰপিছত ফিল ভেৰিফাইড হ'ব তাৰপিছত একসেপ্ট বা ৰিজেক্ট হ'ব তো আৰু এটা সিস্টেমত আপোনালোকে ট্ৰেক কৰিব পাৰিব গুগলত যাওক গুগলত গৈ ইয়াতে টাইপ কৰক nvsp.in ইয়াতে স্ক্ৰল কৰি তললৈ আহক ইয়াতে চাওক ট্ৰেক এপ্লিকেশন ষ্টেটাস বুলি আছে ইয়াতে ক্লিক কৰক ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাওক ইন্টাৰ ৰেফাৰেন্স আইডি বুলি আছে ইয়াতে ৰেফাৰেন্স আইডিটো ফিল কৰক ইয়াতে ট্ৰেক ষ্টেটাসত ক্লিক কৰি দিয়ক ইয়াতে চাওক একে সিস্টেমত সাবমিটেড হৈ গৈছে বিএলও এপইন্টেড হ'ব ফিল ভেৰিফাইড হ'ব তাৰপিছত একসেপ্ট বা ৰিজেক্ট হ'ব তো আপোনালোকৰ একসেপ্ট হোৱাৰ পিছত 2 পৰা 3 মাহ লাগি যাব কাৰেকচন হওঁতে তো 2-3 মাহৰ পিছত আপোনালোকৰ বাই পোষ্টেদি আপোনাৰ ভোটাৰ আইডি ঘৰত আহি যাব যদি নাহে কম্পিউটাৰত গৈ নিজে প্ৰিন্ট কৰি উলাই ল'ব তো আজিলৈ এইখিনিয়ে থাকিল নিশ্চয় ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে লাইক এণ্ড কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মানে ধন্যবাদ।